ৰাতিপুৱা ভাতকেইটা খাই লৈ অফিচলৈ বুলি ওলালোঁ আৰু অফিচলৈ গৈ ফায়াৰ এক্সটিংগুইচাৰ ট্ৰেইনিং আছিলে তাতে ট্ৰেইনিং কৰিলোঁ আৰু পুনৰ উভতি আহিলোঁ দুপৰীয়া সাজটো খালোঁ আকৌ লগৰকেইটাৰ লগত অকণমান ওলাই গ'লোঁ বেংগলোৰ মুকলি হাৱা খাবলৈ তো ইয়াতে 2 বছৰ দিন হ'ল তেনেকৈ মই খোজকাঢ়ি ওলাই যোৱাই নাই তাৰ ইয়াতে আহি দেখিলোঁ ইয়াতে এখন কলেজ এই কলেজখনতে 3 ইডিয়েটছ মুভিখন শ্বুটিং হৈছিলে আৰু ধুনীয়াকৈ ঘূৰিলোঁ চাৰিওপাশে আৰু এইবিলাক দেখিছে যে বাঁহ গছ বহুত ধুনীয়াকৈ আছে তো অসম ফিলিং এটা লাগি গৈছে আৰু ইয়াতে যিমানবিলাক বাউণ্ডাৰী এনেকৈ ৱাল দিয়া আছে প্ৰায় বহুত ডাঙৰ এটা এলেকা কলেজখন বহুত ডাঙৰ এটা এলেকাৰ এখন কলেজ হয় ইয়াৰ ভিতৰতে আছে সকলোবিলাক সা সুবিধা থাকিবলৈ তো এইফালে ঘূৰি অকণমান আগত গৈ এখন মাংসৰ দোকান পালোঁ আৰু তাতে অলপ মাংস লৈ ল'লোঁ গাহৰি মাংস তো আহি এডোখৰ দেখিলোঁ বহুত ধুনীয়া ইয়াতো অকণমান ভিডিঅ' কৰি ল'লোঁ তাৰপিছত বজাৰ কৰি আহি আছোঁ বেংগলোৰ মুকলি হাৱা খাই কিনাৰে খোজ কঢ়াৰ মজাই বেলেগ আহি ৰাস্তাতে বিশাল মাৰ্কেট এখন আছে তো ইয়াতে সোমালোঁ তো ইয়াত এটা মই দেখিলোঁ যে আমাৰ অসমৰ নিচিনা ইয়াত মানে ভেলু নাই তো ইয়াত মানে বিশাল মাৰ্কেটত মানুহ তেনে কম হয় আৰু ইয়াত কোনো চিজিলতা নাই মানে বস্তু কাপোৰ কানিবিলাক চিজিলতা নাই তো ইয়াতে জোতা এযোৰ লওঁ বুলি সোমালোঁ তো অফিচৰ কাৰণে এযোৰ জোতা চালোঁ তো জোতাকেইযোৰ বৰ এটা ঠিক নাপালোঁ তো হ'লেও এযোৰ চালোঁ তো এযোৰ জোতা লৈ ল'লোঁ আৰু ইয়াতে কাপোৰ কানি 99 টকাত বহুত ধুনীয়া স্পৰ্টিং দি আছে বোলো স্পৰ্টিং কেইটামান লৈ যাওঁ তো ইয়াতে সোমালোঁ স্পৰ্টিং কেইটামান চালোঁ তো দুটামান পচন্দ হ'ল বাৰু তো এই কালাৰটো মোৰ চবতকৈ বেছি পচন্দ হ'ল এই কালাৰটো তো ইয়াৰ দুটামান লৈ ল'লোঁ তো ৱাইফৰ কাৰণেও ল'লোঁ তাইও স্পৰ্টিং ৰুমত পিন্ধেতো তো স্পৰ্টিংটো ফ্ৰী হয় মানে তো কাপোৰ কানি সকলোবিলাক লৈ লগৰটো ৰুমত আহিলোঁ ইয়াতে আহি অকণমান লাল চাহ দিলে খালোঁ আৰু মিক্সাৰ চানাৰ সৈতে লাল চাহ খালোঁ তো আহি থাকোঁতে আকৌ বাটতে লাই শাক দেখিলোঁ লাই শাক এজোপা লৈ ল'লোঁ বহুত ধুনীয়া তো আৰু মাটি কলহৰ দোকান দেখিলোঁ তো মাটিৰ বাচন বৰ্তনৰ তো ইয়াতে মাটি কলহ এটা বোলো লৈ যাওঁ তো পানী খাবলৈ তো ইয়াতে দেহা শীতল পৰি যায় ন তাতে গান এটাও আছে আপোনালোকেতো শুনিছে মাটি কলহৰ পানী খাবি দেহা শীতল পৰিব তো ইয়াতে দাম দৰ বহুত দাম কৈছে 500 600 এনেকৈ কৈছে তো দাম দৰ কৰি আছোঁ দোকানীজনে নামানে মই কমাইছোঁ দোকানীয়ে নামানে দাম দৰ কৰি মেলি 300 টকাত এটা মাটি কলহ লৈ ল'লোঁ আৰু ইয়াতে মাটি কলহৰ পানীটো খাবলৈ বহুত ধুনীয়া ঠাণ্ডা হয় আৰু বহুত ভাল ইয়াৰ মানে টেষ্ট এটাও বেলেগ আছে মিঠা ইয়াতে বাচন বৰ্তন মানে সা সামগ্ৰী বহুত পায় সববিলাক মাটিৰ হয় এইবিলাক বহুত সুন্দৰ বস্তু আকৌ এদিন আহিব লাগিব বাটতে পালোঁ এখন আইচক্ৰীমৰ দোকান তাতে লেমন এটা আইচক্ৰীম খালোঁ আৰু আহি ৰুমত মাংস বনাবলৈ প্ৰস্তুতি কৰি লাই শাক ধুনীয়াকৈ লাই শাক লৈ আহিছোঁ শাক পাচলি সকলোবিলাক কুটি ল'লোঁ তো এতিয়া মাংস অকণ বনাওঁ খানাটো খাওঁ আৰু ৰাতি সাঁজটো তো ইয়াতে লাই শাকেৰে ধুনীয়া আৰু এতিয়া অফিচত আহিছিলোঁ ট্ৰেইনিং আছিলে তো ট্ৰেইনিং লৈ এতিয়া গৈ আছোঁ ৰুমত আৰু খানা চানা খাওঁগৈ ৰাতিপুৱা খানা চানা খোৱাই নাই তই খালি নাই খানা চানা খাওঁগৈ আৰু দুটা হোৱা বহুত ধুনীয়া এটা পৰিৱেশ আৰু বেংগলোৰ চহৰখনত এনেকুৱা এটা পৰিৱেশ পোৱাটো বহুত মানে ভাগ্যৰ কথা বুলি ক'ব লাগিব এতিয়া গছ গছনি চাৰিওফালে আলি কাষে আমাৰ অসমখনত আকৌ গছ কাটি সকলোবিলাক বৰবাদ এইটো বহুত ধুনীয়া পৰিৱেশ আৰু আজি ভিডিঅ'টো ইমানেই সামৰিলোঁ আপোনালোকে যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব